হাই গুড মৰ্ণিং কি খবৰ আপোনালোকৰ চাগে নিশ্চয় ভাল মোৰো ভালেই আৰু এতিয়া সময় হৈছে 5:35 আৰু মই এতিয়া ব্লগটো ষ্টাৰ্টিং কৰিছোঁ আৰু এতিয়া মই শুৱাৰ পৰা উঠিছোঁ এতিয়া উঠা নাই উঠিম আৰু তাৰপিছত উঠি পেলাই ফ্ৰেছ হৈ পেলাই মই আজি যাম গুৱাহাটী চ' আপোনালোকক মোৰ ব্লগটো মই দেখাই থাকিম চ' মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব ফাইনেলি মোৰ এতিয়া ওলাই হৈ গ'ল আৰু এতিয়া আমাৰ গাড়ীখন আহিলে যাম আৰু এই দেখিছেনে ৰাতিপুৱা ঠাণ্ডা কোবত আইলিনাৰ আগতে হাত কপি একদম ওপৰত লাগি গৈছে উপায়তো নাই ন আঁকিবতো লাগিবই চ' চাই থাকক ফাইনেলি আহিলোঁ আৰু এতিয়া আমি গৈ আছোঁ এই দাদাই একদম বহুত ডিষ্টাৰ্ব কৰি আছে একদম লৰাই জানেনে আৰু এতিয়া গৈ আছোঁ চবকে দেখাই আছোঁ আৰু পাছফালে আছে মোৰ মা এইখন আমাৰ কলিয়াবৰ অভাৰ ব্ৰিজ এতিয়া কাৰখন অলপমান তেল ভৰাই লৈছোঁ চ' লং জাৰ্ণি ন গুৱাহাটী যাব লাগিব আৰু গুৱাহাটী কিয় যাওঁ আপোনালোকক দেখাই আহিছোঁ সকলো চাই থাকিব শেষৰলৈকে কিন্তু দেই আমি এতিয়া বাইপাছ পালোহি আৰু বেছি দূৰ নাই আৰু আছে অলপ দূৰ গৈ আছোঁ এয়া আমাৰ সহযোগী দুল দাদা হাই কৈ দিয়া ড্ৰাইভিং কৰি আছে চ' কৈছে আৰু যেন তেন হাই বুলি চাহ খাই আহিলোঁ আৰু এতিয়া গাড়ীলৈ যাব ওলাইছোঁ আহিছোঁ বহি লওঁ আমি আহি পাই গ'লোঁ গুৱাহাটী চ' আপোনালোকক দেখাই আছোঁ চাই থাকক আমি এতিয়া লৈছোঁ কফি আৰু চন্দাৰ পৰা আহি আছোঁ মামাৰ খবৰ লৈ পেলাই ইয়াৰ মোৰ লগত আছে বা আৰু মামা ইমান গাটো ভাল নহয় অলপ চলপ ভাল আৰু ইমানকৈ ভাল নহয় আৰু বহুত কান্দিছে মামাই বহুত বেয়া লাগিছে কি ক'ম যাতে সোনকালে ভাল হওক আৰু চৌপাল ৰেষ্টুৰেণ্টত সোমাইছোঁ খাবলৈ আৰু ইয়াৰ একদম চাংঘৰত ইয়াত কিবা আৰু কি অৰ্ডাৰ কৰিছোঁ দেখাই আছোঁ কি খাম বাৰু আৰু আপোনালোকক মই বাহিৰৰ পৰিৱেশ দেখাই আছোঁ চাই থাকিব কথাতে তই কিয়নো লাগি আছ তোক ভালে তই জানই জানি বুজি লাগি আছ যিমানেই মৰম কৰিম সিমানেই তোক কথাতে তই কিয়নো লাগি আছ তোক ভালে পাওঁ তই জানই জানি বুজি লাগি আছ